নমস্কাৰ, পুনৰ এটা ভিডিঅ'ৰ পৰা আপোনালোক সকলোলৈকে স্বাগতম জনাইছোঁ। আজি বনাব লৈছোঁ ভাপত দিয়া মাছ। সহজতে বনাব পৰা ৰেচিপি এটা, খাবলৈ বৰ ভাল হয়। সকলোৱে বনাব জানে, কিন্তু মই কেনেকৈ বনাওঁ তাকে আপোনালোকৰ আগত দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব। প্ৰথমতে মগজ এচামুচ আৰু সৰিয়হ 2 চামুচ দি পানীত আধা ঘণ্টামান তিয়াই থ'ম। এতিয়া মিক্সিত বিলাহী এটা, পকা জলকীয়া 2টা, নহৰু কেইফুটামান আৰু আদা অলপমান দি পেষ্ট কৰি ল'ম। তাৰপিছত তিয়াই থোৱা মগজ আৰু সৰিয়হখিনিও পেষ্ট কৰি ল'ম। মই বাহু মাছ 4 পিচ লৈছোঁ, আপোনালোকে যিকোনো মাছ ল'ব পাৰে। ইয়াতে মই মগজ আৰু সৰিয়হ পেষ্টখিনি দিম, লগতে নাৰিকল গুড়ি 2 চামুচ, বিলাহী পেষ্ট, নিমখ সোৱাদ অনুসৰি, হালধি আধা চামুচ দি ভালদৰে এইখিনি মিক্স কৰি ল'ম। লগতে এচামুচ কেঁচা মিঠাতেল আৰু নেমু ৰস অলপমান দি আকৌ ভালদৰে মিক্স কৰি ল'ম। এতিয়া বাতিটো সাঁফৰখন বন্ধ কৰি ল'ম। আনফালে পেন এখনত পানী অলপমান দিম। ইয়াতে মই বাতিটো দি দিম, দৰকাৰ হ'লে আকৌ পানী অলপমান দি দিম আৰু কেঁচা জলকীয়া 2টা ফালি দিম। আগতে দিবলৈ মই পাহৰি গৈছিলোঁ। এতিয়া ঢাকনখন লগাই দিম। এতিয়া 20-25 মিনিটৰ পাছত মাছখিনি হৈছে নাই চাই ল'ম। এয়া মাছখিনি ভালকৈ সিজিছে আৰু গোন্ধটোও ধুনীয়া হৈছে। ইয়াৰ অলপমান হ'লে ভাতসাজ খায়ো ভাল লাগে। আপোনালোকে এনেদৰে বনাই খাই চাব আৰু মোক কমেণ্ট কৰি জনাব। ভিডিঅ'টো যদি চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ, ভালে থাকক, সুস্থ থাকক।